Hey guys, নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আৰু এটা নতুন ভিডিঅ' লৈ তো কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে মোৰতো আছে আৰু ভাল বেয়াৰ মাজত সো গাইস স্কুলৰ পৰা আহিলো অকমান আগত সো ভাবিলো আজি এটা ডেইলি ব্লগটো আৰম্ভ কৰোঁ সো মোৰ ব্লগিং কৰাৰ ঠাইখিনি আপোনালোকে তো গমে পায় তো বহুত ধন্যবাদ বহুতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে মানে কৰি আছে লাহে লাহে বহুত ধন্যবাদ হেতুৰ কাৰণে তো গাইস মোৰ মানে এটা কুৰিয়াৰ আহিলে আজি তো কি কুৰিয়াৰ আহিছে আপোনালোকক মই কম ভালকে কৰ পৰা আহিছে কোনে দিছে আৰু এতিয়া ঘৰলে যাও আৰু আজি ওয়েদাৰটো মানে পুৰা স্কুল যোৱা টাইমত পুৰা গৰম আছিল আৰু এতিয়া পুৰা একদম মানে বৰষুণ আহিব পুৰা কলা কৰিছে সো আহক ভিতৰলে যাই কেনে আপোনালোকক দেখাম কি চাওক বানপানীত পুৰা গছবিলাক মৰিছে ইয়া পিছৰ গছবিলাক পুৰা মৰি গৈছে মানে ইয়াতে পুৰা জংগল আছিল মৰি গৈছে পানী আহি আৰু আজি ওয়েদাৰটো চাওক কিমান ধুনীয়া একদম ৰ'দ আছিল এতিয়া পুৰা একদম মেঘ কৰিছে ভাল লাগি আছে গাইস তো ওপৰত মই ফটো উঠিব আহিছো আৰু এয়া চাওক আজি আকাশখন কিমান ধুনীয়া হৈ আছে আৰু ভালকে দেখাই আছো আপোনালোকক তো গাইস চাওক মেঘবিলাক কিমান ধুনীয়া লাগিছে ন আজি একদম আকাশখন বহুত ধুনীয়া হৈ আছে কাৰণে ফটো উঠিব আহিলো সেইকাৰণে অকমান ৰেষ্ট কৰি ফটো উঠিব আহিছিল আজি বহুত কেইটা ফটো উঠিলো কাৰণ কিবা কিবি বস্তু আহিছিল কুৰিয়াৰৰ পৰা সেইবোৰ লৈ সো কি আহিছে এইবোৰ গম পাব আপোনালোকক কম অকমান পিছত আৰু মোৰ ইনষ্টাগ্ৰামত দিম ফটোবিলাক তো চাব মোৰ ইনষ্টাগ্ৰাম আইডিটো ইয়াতে দি দিছো সো আহক গাইস আমি বজাৰত গৈছিলো লাইটটো গল সো সেইকাৰণে বস্তু আনিলো চাৰ্জাৰ লাইট দি কৰি আছো ব্লগিং মোৰ বা পিছফালে কৰি আছো তো গাইস এটা হল 6:30 আৰু এতিয়া খাম কাঠলৰ পিঠা আৰু চাহ বৰ্তমান কাঠলৰ সিজন সেইটো কাৰণে আৰু এফালে মাংস বনাম আজি ভাবিছো মছলা সব পেস্ট কৰি লৈছো পিয়াজ তেজপাতা দি মানে ভাজি লৈছো ফাৰ্ষ্টতে আৰু ইয়া মছলাবিলাক দি দিলো আদা ৰহুন বটা আৰু জলকীয়া বটিছিলো আৰু ইয়াৰ পৰিমাণ অনুসৰি নিমখ দি কেনে এইখিনি ভালকে কালাৰটো আহিছে চাওক মছলাৰ এতিয়া দি মাংসখিনি মানে চিকেনখিনি দি দিছো দি কেনে এইখিনি পুৰা মানে ভালকে মিক্স কৰিব লাগিব সো ভালকে এইখিনি মিক্স কৰা হলে ঢাকন দি কেনে মই যাম আৰু ইটো ৰুমত আৰু গৈ কেনে আপোনালোকক দেখাম মোৰ পাৰ্সেলটো কি আহিছে অনলাইনৰ পৰা আৰু কোনে দিছে সো ইয়া চাওক কালাৰটো কিমান ধুনীয়া হৈছে ন সো ঢাকি দিও এতিয়া মানুহসকল আজি বহুত গৰম বাপৰে থাকা নাযায় কি গৰম দিছে সো কি কৰিম আৰু এতিয়া কাম চামো নাই সেইকাৰণে এনে ফেনৰ তলত পুৰা বাগাত দি আছো বহুত বেছি গৰম গাটো একেবাৰে ভাল লগা নাই আপোনালোকে গৰমত যিমান পাৰে পানীটো বহুত বেছিকে খাব কাৰণ ডিহাইড্ৰেচন নহয় পানী খালে অকমান টাইম হেনে ৰেষ্ট কৰো মোবাইলটো চাও ইনষ্টাগ্ৰাম তাৰ পিছত ইউটিউব চাও অকমান তাৰ পিছত আপোনালোকৰ লগত অকমান পিছত কথা পাতি আছো বন্ধু বান্ধৱীসকল তো মই যে কৈছিলো আপোনালোকক মোৰ ইনষ্টাগ্ৰামৰ পৰা কিবা আহিছে তো এইটো দেখাই আছো কি আহিছে এয়া চাওক এইটো আহিছে চেন্ডেল সুমো লাইট আপোনালোকে পেজটো ফলো কৰিব পাৰিব সো কি দিছে মই আপোনালোকে গম পাইছে চেন্ডেল দিছে তো দেখাইছে পেকেট তো গাইস চাওক সেইটো সুমো লাইটৰ পৰা আহিছে হৰ কদম কা সাথী অনলাইন মানে ইনষ্টাগ্ৰামৰ পৰা মোক দিছে কোলাবৰেচন সো এয়া চাওক তিনিযোৰ দিছে এযোৰ মই মোৰ ভণ্টিক দি দিছো এয়া এযোৰ দিছে ব্লু কালাৰৰ ভালে হয় চেন্ডেলবোৰ বেয়া না আপোনালোকক লাগিলে অৰ্ডাৰ কৰিব আৰু এযোৰ এনেকুৱা কালাৰৰ দিছে আৰু এখন কাৰ্ড দিছে ৰব মই কাৰ্ডখন দেখাই আছো ক'ত গল কাৰ্ডখন এয়া এইখন দিছে আৰু ইয়াতে লেখা আছে ৰব মই ধুনীয়াকৈ আপোনালোকক দেখাই আছো এক মিনিট এয়া চাওক make an Instagram post or a reel with product and do tag us Sumo Light Indian keep supporting followers চাওক এইবিলাক এপছত আপোনালোকে পাব সুমো লাইটৰ হয় এই তিনিযোৰ এযোৰ মই দিনত সাদৰ ওপৰত মানে ভিডিও কৰিছিলো এই তিনিযোৰ দিছে ৰঙা এযোৰ আৰু দুযোৰ ব্লু কালাৰৰ গাইছে আৰু এই চেন্ডেল তিনিযোৰ আহিছে ইনষ্টাগ্ৰামৰ পৰা বহুত বেছি ভাল হয় আপোনালোকক যদি লাগে আপোনালোকে অৰ্ডাৰ কৰি ল'ব সুমো লাইটৰ পৰা আৰু পেজটো পাৰিলে ফলো কৰিব সো হে গাইস এতিয়া অকমান কাম কৰি কেনে আপোনালোকৰ লগত কথা পাতি আছো চাহক মোৰ লগত তো এতিয়া বনামে কণীৰ আঞ্জা ইয়া তেল আৰু পিয়াজখিনিলে ভাজি লৈছো ধুনীয়াকৈ আৰু এই কলাবোৰ একচুৱেলি ইয়াতে কিবা ভাজিছিলে আগত সেইটো দাগ আৰু আলু মানে বইল কৰি ভৰ্তা কৰি কিনে দি দিছো ইয়াতে ভালকৈ এনেকৈ মেছ কৰি দিব লাগিব দি কেনে ভাজিব লাগিব ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব একদম ভালকৈ তাৰপিছত ইয়া দি দিছো পানী চানি দি কেনে কণীখিনি ফ্ৰাই কৰি ইয়াতে দি দিছো সো এতিয়া খাম খানা আৰু ইয়া ৰেডি কৰিছো প্লেট ৰুটি তিয়হ মাছ ভাজি মাংস
এয়া কণীৰ আঞ্জা, ৰুটি, আচাৰ, জলকীয়াৰ ভাত ৰেডি কৰিছোঁ। ভাতটো খাই কিনে কথা পাতি আছোঁ। আমাৰ ভাত চাত খোৱা হৈ গ'ল আৰু এতিয়া বাজি আছে 11:30। চ' এতিয়া আমি শুমে আৰু কালি ৰাতিপুৱা আপোনালোকৰ লগত কথা পাতিম। আজি ব্লগটো ইয়াতে সামৰিলোঁ, কালি আৰু কণ্টিনিউ কৰিম। চ' ভিডিঅ'টো চাই থাকিব।